আমি যাই আছো কটন কলেজৰ তাতে বহুত ধৰণৰ ছোৱালী আছে সেইকাৰণে আমি তাতে যাই আছো আমাৰ ভাই আছে শহীদুল ভাই আছে আৰু এই ভণ্ড আছে ভণ্ডৰ নাম মনত নাই সব দীঘলী পুখুৰীৰ সন্মুখত কিমান ভিৰ ছোৱালী অকল ছোৱালী অনলি কাপলছ আৰু বাকী একো নাই ফুটবিল্লাৰ সন্মুখত কিমান পিজ্জা খাবলৈ ৰৈ আছে কিবা এটা কৈ দিয়ক কিবা খাবলৈ ৰৈ আছে কিবা এটা কৈ দিয়ক ইমানেই ভিৰ যে ভৰি পেলাবৰ জেগা নাই আপোনালোকে চাওক ভিৰৰ অৱস্থা চাওক পানী পুৰি খাই আছে ছোৱালীবিলাকে ইমানে সৰস্বতী ওলাইছে আছে কেৱল সৰস্বতী কিন্তু আমি এতিয়ালৈকে চাব নাপালোঁ কটন কলেজৰ ফ্ৰণ্টত ভিৰেই ভিৰ আমি ভিতৰত সোমাই আছোঁ চাওঁ ভিতৰত কি হৈ আছে চাওক আপুনি কটন কলেজত আহি কেনেকুৱা অনুভৱ কৰিলে বহুত ভালেই লাগিছে কটন কলেজত আহি কেনে আৰু আপোনাকো লৈ আহিছোঁ মধুৰ বৰপেটাৰ পৰা আৰু আমাৰ লগৰ মধুৰ বৰপেটাৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ ইকবাল বানৰ এতিয়া কটনত আহি উপস্থিত হৈছে অলপ পিছত আপোনালোকে ইকবাল বানাৰৰ সন্মানীয় ইয়াত আছে ডক্টৰ আৰু লগতে আছে আমাৰ সন্মানীয় বানৰ সমিতিৰ মুখ্য অধিবাসক ইকবাল বানৰ লগতে আছে আমাৰ শহীদুল ভাই সাহেব আৰু লগতে আছে সৰু বান্ধৱ আৰু ইয়াতে আহি আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে ইয়াতে আহি এনেকুৱা নেহৰু পাৰ্কৰ ইয়াতে আহিলোঁ টিকট কাটিবলৈ কিন্তু বহুত ভিৰ হৈ আছে আপোনালোকে চাব পাৰে এয়া চাওক বহুত ভিৰ আমাৰ লগতে মোৰ নাপ আৰু শহীদুল আহিছে আমি পাৰ্কৰ ভিতৰত আহিলোঁ বহুত কষ্টৰ ফলত আমি টিকট পালোঁ এয়া চাব পাৰে পাৰ্কৰ ভিতৰত এটা সুন্দৰ এটা পৰিৱেশ বহুত ল'ৰা ছোৱালীবিলাকে চেল্ফি লৈ আছে ইয়াতে সবাই ফটো লৈ আছে ইয়াতে সব বহুত সৰু ল'ৰা ছোৱালী খেলি আছে সৰু ল'ৰা ছোৱালী এইটো জেগাখিনি আমাৰ ইজাজুলৰ ইয়াতে মানে প্ৰস্ৰাৱ লাগিছে সেইকাৰণে কিন্তু ভিতৰত প্ৰস্ৰাৱৰ ইয়াতো বহুত ভিৰ সেইকাৰণে ঘূৰি আহিলে ভাই তোমাৰ কেনেকুৱা প্ৰস্ৰাৱ লাগিছে কেনেকুৱা অনুভৱ হৈ আছে মানে পৰিৱেশটো একদম বহুতে ভিৰ হৈ আছে আৰু লেতেৰা হৈ আছে সেইকাৰণে মই ঘূৰি আহিলোঁ উপায় নাই এতিয়া মই কষ্টকৈ ধৰি ৰাখিম নেহৰু পাৰ্কত আহি কেনেকুৱা লাগিছে ভাল লাগিছে চাৰিওফালে ইমান হাৰিয়ালি বহুত ভাল লাগিছে হাৰিয়ালি মানে বুজি পোৱা নাই নাই বুজি পোৱা নাই